নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো আজিৰ আন এটা নতুন ভিডিঅ'লৈ। আপুনিও ঘৰৰ মৌমাখি পঁইতাচোৰা বা জেঠীৰ উপদ্ৰৱত বিৰক্ত হৈ পৰিছে নেকি? বজাৰত পোৱা দামী কয়েল বা কেমিকেলযুক্ত স্প্ৰে ব্যৱহাৰ কৰিও একো সুফল পোৱা নাই। তেন্তে আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। এটা অতি আচৰিত আৰু শক্তিশালী ঘৰুৱা সমাধান। আজি আমি আপোনাক জনাম কেনেকৈ মাত্ৰ এটা জুইশলা কাঠি আৰু নেফথেনিল বটলৰ সহায়ত আপুনি ঘৰৰ পৰা সকলো ধৰণৰ পোক-পৰুৱা নিমিষতে খেদিব পাৰে। বিশ্বাস কৰক, এবাৰ এই পদ্ধতিটো ব্যৱহাৰ কৰি চালে আপুনি বজাৰৰ দামী সামগ্ৰী কিনিবলৈ একেবাৰে এৰি দিব। আমি সকলোৱে দিন-ৰাতি এইবোৰ খেদিবলৈ বিভিন্ন ধৰণৰ কয়েল জ্বলাওঁ, নানা বস্তু ব্যৱহাৰ কৰোঁ। তথাপিও কিন্তু আজিলৈকে কোনো ভাল ফল পোৱা নাই। বৰঞ্চ এইবোৰে ঘৰৰ পৰা যোৱাৰ নামেই নলয়। আপোনাৰ পাকঘৰলৈ সৰু সৰু পোকবোৰ আহে নেকি? গতিকে আজি আমি আপোনাৰ সৈতে এনে এটা সুন্দৰ পদ্ধতি শ্বেয়াৰ কৰিবলৈ ওলাইছো, যাৰ ব্যৱহাৰত আপুনি দেখিব যে আপোনাৰ ঘৰৰ পৰা নিগনি, জেঠী, পঁইতাচোৰা বা মৌমাখি সকলো অদৃশ্য হৈ পৰিব। মাত্ৰ এবাৰ ব্যৱহাৰ কৰক আৰু 15ৰ পৰা 20 দিনলৈ আপোনাৰ ঘৰত এইবোৰে দেখা নিদিয়ে। গতিকে পলম নকৰি আহকচোন এই যাদুকৰী মিশ্ৰণটো কেনেকৈ তৈয়াৰ কৰিব লাগে সেই বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি এতিয়া ল'ব লাগিব জুইশলা কাঠি, যিটো আমাৰ সকলোৰে ঘৰত অতি সহজেই পোৱা যায়। আৰু ইয়াৰ লগতে আপুনি ল'ব লাগিব নেফথালিনৰ গুটি। এইটো আমাৰ সকলোৰে ঘৰত থাকে। বজাৰতো খুব সহজেই আপুনি এইবোৰ পাই যাব। এতিয়া প্ৰথমে আমি কি কৰিম? এই নেফথেনিলৰ গুটিকেইটা খুন্দনা এটাত দি ভালদৰে খুন্দি ইয়াৰ পাউডাৰ বনাই ল'ম। মনত ৰাখিব, পাউডাৰ যিমানেই মিহি হ'ব, এই ৰেমেডিটোৱে সিমানেই ভালদৰে কাম কৰিব। অৰ্থাৎ একদম মিহি পাউডাৰ বনাব। আপুনি বিচাৰিলে কোনো শিলতো পিহি ল'ব পাৰে। খহটা অংশ যিমানেই কম হ'ব, আপুনি ৰেমেডিটো সিমান সহজেই বনাই তৈয়াৰ কৰিব পাৰিব। এইটো খুন্দিবলৈ আমাৰ প্ৰায় 5 মিনিট সময় লাগিছিল। ইয়াৰ পিছত এটা বাটিৰ ভিতৰত আমি কি কৰিম? এতিয়া ইয়াক ঢালি ল'ম আৰু এতিয়া আমি বাকী বস্তুসমূহো ইয়াৰ ভিতৰত যোগ কৰিম। আমি ইয়াত লৈছো জুইশলা কাঠি। এতিয়া আমি কি কৰিব লাগিব? এখন প্লেট লওক বা যিকোনো এটা বস্তু লওক। প্ৰথমে আমি ইয়াৰ খাৰখিনি উলিয়াই ল'ম। অলপ হেঁচা দিলেই খুব সহজে খাৰখিনি ওলাই আহে। অলপ হেঁচি দিব লাগে আৰু প্ৰায় 2 চিকুটমান খাৰ আমাক প্ৰয়োজন হ'ব। প্ৰিয় দৰ্শক, এই মিশ্ৰণটো ব্যৱহাৰ কৰোঁতে এটা কথা মনত ৰাখিব, ইয়াক সদায় খাদ্যবস্তুৰ পৰা আঁতৰত ৰাখিব। বিশেষকৈ যদি আপোনাৰ ঘৰত সৰু ল'ৰা-ছোৱালী বা পোহনীয়া জন্তু আছে, তেন্তে তেওঁলোকে ঢুকি নোপোৱা ঠাইতহে ইয়াক প্ৰয়োগ কৰিব। ইয়াৰ দ্বাৰা আপুনি দেখিব যে আপোনাৰ ঘৰৰ পৰা যিমান সৰু সৰু পোক-পৰুৱা, পঁইতাচোৰা, জেঠী বা মৌমাখি আছে, সকলো প্ৰথম বাৰতে আঁতৰি যায়। কাৰণ এই মিশ্ৰণ খুবেই তীব্ৰ হয়। গতিকে ইয়াত প্ৰায় 2 চিকুটমান খাৰ উলিয়াই তৈয়াৰ কৰি ল'ব আৰু জুইশলা কাঠিকেইটা আঁতৰাই দিব। এতিয়া এইখিনি খাৰ আমি সংগ্ৰহ কৰিছোঁ। এতিয়া যিখিনি খাৰ আমি সংগ্ৰহ কৰিছোঁ, সেইখিনি আমি নেফথেনিল পাউডাৰৰ ভিতৰত যোগ কৰি দিম। এইটো বহুত বেছি পাৱাৰফুল। ইয়াৰ পিছত দুয়োটা বস্তু ভালদৰে মিক্স কৰি দিব লাগে। নেফথেনিলৰ গোন্ধটো বহুত বেছি তীব্ৰ হয়, মানে আমাৰ বাবে ভাল হ'ব পাৰে, কিন্তু মৌমাখিৰ বাবে এইটো বহুত বেয়া গোন্ধ। আৰু ইয়াৰ পিছত আপুনি যোগ কৰিব লাগিব ডেটল। আৰু ইয়াৰ পিছত ভালদৰে এইখিনি মিক্স কৰিব। এতিয়া আমাৰ ৰেমেডিটো সাজু হৈ গৈছে। তাত ধুনীয়াকৈ এইটো দ্ৰৱীভূত হৈ পৰিব। সেইবাবে পাউডাৰখিনি ভালদৰে গলিব লাগে। এতিয়া এটা বাটিত পানী ল'ব লাগিব। আপুনি কোনো আন পাত্ৰটো ল'ব পাৰে। আৰু এতিয়া ইয়াৰ সৈতে আমি মিলাম নিমখ। নিমখে পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত খুব ভাল কাম কৰে। আৰু এই যিটো মিশ্ৰণ আমি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ, ইয়াক আমি বহুত ধৰণেৰে ব্যৱহাৰ কৰিব পাৰোঁ। মাত্ৰ ভিডিঅ'টো শেষলৈকে চাব আৰু আমি ভিডিঅ'টোত দেখুওৱা প্ৰতিটো খোজ অনুসৰণ কৰিব। নিমখখিনি পানীত ভালদৰে গলি ল'ব। খুব সহজেই নিমখ দ্ৰৱীভূত হৈ যায়। ইয়াৰ পিছত আপুনি ইয়াত মিলাব লাগিব ভিনেগাৰ। ভিনেগাৰ আমাৰ সকলোৰে ঘৰত থাকেই। যদি ভিনেগাৰ নাই, তেন্তে আপুনি নেমু ব্যৱহাৰ কৰিব পাৰে। প্ৰায় 1 হাফৰ ভিনেগাৰ আমি এই পানীখিনিত যোগ কৰিম। যোগ কৰাৰ পিছত ভালদৰে মিক্স কৰিব। আৰু আমাৰ এই ৰেমেডিটো এতিয়া প্ৰস্তুত হৈ গৈছে। আগতে নেফথেনিল আৰু জুইশলা পাউডাৰ মিহলাই যিটো মিশ্ৰণ তৈয়াৰ কৰি থৈছিলোঁ, সেইটো এতিয়া এই পানীখিনিত ভালদৰে মিলাই দিব লাগে। এতিয়া এইটো এটা লিকুইডৰ দৰে হৈ পৰিব। যদি আপুনি বিচাৰে এই লিকুইডটোৰ গোন্ধটো আৰু অলপ সতেজ হওক,
তেন্তে আপুনি ইয়াত ব্যৱহাৰ কৰা নোহোৱা পুৰণি শ্বেম্পু বা অলপ সুগন্ধি দ্ৰব্য মিহলাই দিব পাৰে। ইয়াৰ ফলত পোক পৰুৱাও যাব আৰু আপোনাৰ ঘৰখনো এক সুন্দৰ সুবাসেৰে ভৰি পৰিব। এইটো কেইবামাহলৈকে থ'ব পাৰি। এইটো সোনকালে নষ্ট নহয়। যিবোৰ কেমিকেল আমি ব্যৱহাৰ কৰোঁ সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু এনেকৈ ঘৰতে আপুনি এইটো প্ৰস্তুত কৰি মৌমাখিৰ পৰা চিৰদিনৰ বাবে মুক্তি পাব পাৰে। কিন্তু এনেকৈ ঘৰতে আপুনি এইটো প্ৰস্তুত কৰি মৌমাখিৰ পৰা চিৰদিনৰ বাবে মুক্তি পাব পাৰে। ইয়াৰ পিছত কি কৰিব? যিকোনো এটা স্প্ৰে বটল ল'ব আৰু তাৰ ভিতৰত এই পানীখিনি ভৰাই থৈ দিব, অৰ্থাৎ বটলটো ভালদৰে বন্ধ কৰি দিব। বহু লোকৰ ওচৰত স্প্ৰে বটল নাথাকে। তেনে ক্ষেত্ৰত আপুনি ইয়াক যিকোনো বটলত জমা কৰি থৈ দিব পাৰে। এতিয়া আমাৰ এই স্প্ৰে বটলটো সাজু হৈ গ'ল। এইটো কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াক আপুনি স্প্ৰে কৰিব পাৰে বা বটলত জমা কৰি থৈ দিব পাৰে। প্ৰথমে আমি কওঁ যে আপুনি ক'ত ক'ত স্প্ৰে কৰিব লাগে। আমাৰ ঘৰৰ কোণবোৰত বহুত বেছি মহ থাকে, নহয়নে? আপুনি নিশ্চয় মন কৰিছে, সোফাৰ ওচৰে পাজৰে, ডাইনিং টেবুলৰ তলত বা বাথৰুমৰ চুকত আটাইতকৈ বেছি মহ থাকে। গতিকে আপুনি সেইবোৰ ঠাইত ভালদৰে ছটিয়াই দিব। দুৱাৰৰ পাছফালে নিশ্চিতভাৱে কৰিব। কাৰণ বহু সময়ত আমি দুৱাৰৰ পিছফালে কাপোৰ আদি ওলমাই থওঁ আৰু তাৰ আঁৰত মহবোৰ সোমাই থাকে। গতিকে দুৱাৰৰ পিছফালে স্প্ৰে নিশ্চয় কৰিব। আপুনি এইটো মুকলি ঠাইতো কৰিব পাৰে আৰু লগে লগে ব্যৱহাৰ কৰিব পাৰে। মানে স্প্ৰে কৰাৰ পিছত লগে লগে সেই ঠাই ব্যৱহাৰ কৰিলেও কোনো ক্ষতি নহয়। নেফথেনিলৰ গুটি আমি কাপোৰত থওঁ। বহুবাৰ সেই কাপোৰ উলিয়াই পিন্ধো, তথাপিও আমাৰ ক্ষতি নহয়। গতিকে এই স্প্ৰেটোৱে আপোনাৰ কোনো ক্ষতি নকৰে। আপুনি লগে লগে ছটিয়াই ৰুমটো ব্যৱহাৰ কৰিব পাৰে। বেছিভাগ ক্ষেত্ৰত দেখা যায় যে বিচনাৰ তলত মহ থাকে, আন্ধাৰৰ ঠাইত বেছি মহ হয় আৰু আপোনাৰ বাথৰুমত বহুত বেছি পৰিমাণে মহ থাকে। আপোনাৰ ঘৰৰ যিবোৰ ঠাইত মহ লুকাই থাকে বুলি ভাবে সেই সকলোবোৰ ঠাইত স্প্ৰে কৰি দিব। এই ৰেমেডিটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল এবাৰ ছটিয়ালে 15ৰ পৰা 20 দিনলৈ আপুনি পুনৰ ছটিয়াব নালাগে। 15-20 দিনলৈ আপোনাৰ ঘৰত এটাও মহ নাহে। এয়াই আমাৰ গেৰাণ্টি। একেদৰে আমাৰ ঘৰৰ বাথৰুমত বহুত বেছি জেঠী আৰু মহ থাকে আৰু নলাৰ পৰা কিছুমান সৰু সৰু পোক ওলাই আহে। গতিকে ইয়াত স্প্ৰে কৰি দিলেই বাথৰুমত থকা জেঠীবোৰ আঁতৰি যাব আৰু সৰু সৰু পোকবোৰ বাথৰুমলৈ নহা হ'ব। বহুতো সৰু ল'ৰা-ছোৱালীয়ে জেঠীৰ ভয়ত বাথৰুমলৈ যাব নিবিচাৰে। এইটো স্প্ৰে কৰাৰ লগে লগে জেঠীয়ে আপোনাৰ একেবাৰে ঘৰ এৰিব। মহ নাহে আৰু মাখিও কেতিয়াও নাহিব। দুৱাৰৰ পিছফালে, আলমাৰীৰ পিছফালে, বিচনাৰ তলত, সোফাৰ তলত সকলোতে এইটো স্প্ৰে কৰিব। এতিয়া যিটো লিকুইড আমি বটলত থৈ দিছিলোঁ সেইটো কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে ভালদৰে জানি লওঁ। আমাৰ পাকঘৰত ৰাতিৰ সময়ত বহুতো পোক পৰুৱা ঘূৰি ফুৰে, যেনে মকৰা পঁইতাচোৰাবোৰে কণী পাৰে। গতিকে এই মিশ্ৰণটো অলপ কাপোৰত লৈ পাকঘৰৰ মজিয়াত মচি দিব আৰু ৰাতিপুৱা উঠি পুনৰ এবাৰ ভালদৰে পানীৰে মচি দিব। এবাৰ এনেকৈ কৰিলে বিশ্বাস কৰক 15ৰ পৰা 20 দিনলৈ পাকঘৰত এটাও পঁইতাচোৰা নোলাব, মহ মাখিও নহা হ'ব। খাদ্য বস্তুৰ ওপৰত পৰা সৰু সৰু ভুনুকা মাখিবোৰো নাহিব। এইটো ইমানেই শক্তিশালী। বিশ্বাস কৰক, এবাৰ ইয়াক প্ৰয়োগ কৰিলে আপুনি এই স্প্ৰেটো আকৌ বনাবলৈ ইচ্ছা কৰিব। যেতিয়াই ঘৰ মচে তেতিয়াই মোচা পানীত অলপ মিহলাই দিব পাৰে অথবা এনেকৈ অলপ ঢালি দিব। ঘৰটো মচি দিলে পৰুৱা একেবাৰে নাহিব আৰু মহ মাখিও একেবাৰে আঁতৰি যাব। যদি স্প্ৰে কৰিব পৰা নাই তেন্তে মচিও ব্যৱহাৰ কৰিব পাৰে। আমাৰ ঘৰৰ ডাষ্টবিনৰ ওচৰত আটাইতকৈ বেছি মাখি আৰু সৰু সৰু পোক সৃষ্টি হয়। আপুনি ডাষ্টবিনটো চাফা কৰাৰ পিছত তাৰ চাৰিওফালে এই স্প্ৰেটো কৰি দিব পাৰে। ইয়াৰ তীব্ৰ গোন্ধৰ বাবে কোনো পোক পৰুৱা ডাষ্টবিনৰ ওচৰলৈ নাহিব আৰু দুৰ্গন্ধও বহুখিনি কম হৈ পৰিব। গৰমৰ দিনত আমাৰ ঘৰৰ চুকত বা আলমাৰীৰ পিছফালে কেতিয়াবা বিষাক্ত পোক আদি সোমাই থকাৰ ভয় থাকে। যিহেতু ইয়াত আমি নেফথেনিল আৰু জুইশলাৰ খাৰ ব্যৱহাৰ কৰিছোঁ, ইয়াৰ তীব্ৰ গোন্ধত কোনো বিষাক্ত জীৱ-জন্তু আপোনাৰ ঘৰলৈ সোমাই নাহে। গতিকে নিশা শোৱাৰ আগতে আপোনাৰ ঘৰৰ মূল দুৱাৰৰ মুখত অলপ স্প্ৰে কৰি দিব পাৰে। গতিকে আপুনি এইটো নিশ্চিতভাৱে প্ৰয়োগ কৰি চাব আৰু ভিডিঅ'টো কেনে লাগিল আমাক কমেণ্টত নিশ্চয় জনাব। আৰু আপুনি এইটো ৱাছ বেচিনতো ব্যৱহাৰ কৰিব পাৰে। য'ৰ পৰাই পোক ওলাই তাত এইটো দি দিব পাৰে। বাথৰুমৰ নলাটো ঢালি দিব পাৰে। সকলো ধৰণৰ পোক পৰুৱা আৰু মহৰ বাবে এইটো অতি উত্তম। পাকঘৰত ব্যৱহাৰ কৰিলে ৰাতিপুৱা মজিয়াখন ভালদৰে চাফা কৰি ল'বলৈ নাপাহৰিব।
আপোনালোকে ভাবি চাওকচোন, বজাৰত পোৱা এটা মহ খেদা কইল বা স্প্ৰে কিমান টকা খৰচ হয়। কিন্তু এই ঘৰুৱা পদ্ধতিটোত মাত্ৰ 2-3 টকা খৰচ কৰি আপুনি গোটেই মাহটোৰ বাবে নিশ্চিন্ত হ'ব পাৰে। ইয়াৰ কোনো ধোঁৱা নাই। সেয়েহে উশাহ নিশাহৰ সমস্যা থকা লোকসকলৰ বাবেও এইটো অতি নিৰাপদ হয়। প্ৰিয় দৰ্শক, আপোনালোকে বৰ্তমান মহ খেদিবলৈ কি ব্যৱহাৰ কৰি আছে, বা আপোনাৰ ঘৰত কোনটো পোকৰ উপদ্ৰৱ আটাইতকৈ বেছি, সেই কথা আমাৰ তলৰ কমেণ্টত জনাওক, যাতে আমি পৰৱৰ্তী ভিডিঅ'টোত সেই সমস্যাৰ সমাধান লৈ আহিব পাৰোঁ। যদি আপুনি এই পদ্ধতিটো ব্যৱহাৰ কৰি উপকৃত হয়, তেন্তে আপোনাৰ ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীকো জনাবলৈ নাপাহৰিব, কাৰণ ভাল বস্তু সদায় ভগাই ল'ব লাগে। আৰু এনেকুৱা নতুন নতুন কামৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা দৰকাৰী ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।